welcome to my YouTube channel Janabas Vlog. Janabas Vlogor Aniti Vlogole আপোনালোকক সকলোকে স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা বাজিছে 8:30 আৰু মই চাহটা খালো আৰু বৰষুণ দি আছে আৰু আজি মৰমই যেহেতু ভাবিলো সেইকাৰণে ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকে কিন্তু ভ্লগটো একেবাৰে শেষলৈকে চাব নাপাহিব। Hey guys, এতিয়া আবেলি বাজিছে 4:30 আৰু মই আছো বৰমাহঁতৰ তাত। বাহঁত শুই আছে, মই নেদেখো আপোনালোকক নহ'লে মোক পিটিব। আৰু মই এখন বেলেগ বিচনাত শুই আছো, সিহঁতে এখন বেলেগ বিচনাত মোৰ ওচৰতে আছে। এয়া বিচনাখন দেখিছেনে, এইখন বিচনাখন। আৰু গাইছ এয়া আব্বাই চিনি বনাই আছে মৰমৰ কাৰণে। গাইছ এয়া তৰকাৰী আম্মাই বনাই আছে। গাইছ এতিয়া 5:30মান বাজিছে আৰু আগতে আমি মহৰমত এনেকৈ চৰ্বত আনিব গৈছিলোঁ। এতিয়া পাছে নাই, নেযাওঁ। আৰু পাণ চানেৰে আদা চাদাৰ চৰ্বতখিনি বনাইছিলোঁ। আমি গৈছিলোঁ মছজিদত। হে গাইছ এয়া চিনি বান্ধি দিলে, আব্বাই লৈ যাব মছজিদত। আব্বাই এতিয়া গধূলি মছজিদত যাব ওলাইছে নামাজ পঢ়িব। নামাজ পঢ়িলোঁ, মই নেজানো পিংকি বাৰ লগত। আৰু এতিয়া খাম মই চিনি। হে গাইছ বৰ্তা আনিলে চৰ্বত মছজিদৰ পৰা। গাইছ গুড ইভিনিং। মই এতিয়াৰ পৰা ভ্লগটো কণ্টিনিউ কৰিম আৰু এতিয়া যাব ওলাইছোঁ মই পাপাৰ লগত ফুৰিবলৈ। ভাবিলোঁ সেইকাৰণে ভিডিঅ'খিনি বনাই দিওঁ। গাইছ এতিয়া আব্বা আৰু মই গৈ আছোঁ আৰু বহুত বেছি গৰম লাগিছিল। এতিয়া বেছি ঠাণ্ডা পৰি গ'ল গাও চাওঁ। ঘৰ আহি পালোঁ আৰু এতিয়া খাওঁ মই চাম। ভাবিছোঁ ভিডিঅ'টো ইয়াতে মোৰ যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।